হেল্ল' ফ্ৰেণ্ডছ হেল্ল' ৱেলকাম টু আনাৰ ব্লগ আৰু গাইজ কি আপোনালোকৰ হাঁহ কুচু ভালে আছে আৰু একচুৱেলি আজি ভোগালী বিহু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু সেইটো ময়ে বনাইছিলোঁ আৰু বিহু বুলি এইটো আগত পৰম্পৰা আছিল আগৰ পৰা আৰু এতিয়া জ্বলাওঁ আৰু আগতে বনাই আহিছিলোঁ আগতে বাহিৰত বনাইছিলোঁ আৰু এতিয়া বৰ্তমান নিজৰ ঘৰত বনাব লগা হৈছে জেগাৰ অভাৱ জেগা নাই। আৰু এতিয়া ৰাইজৰ লগত বহি আছোঁ আৰু একচুৱেলি কি হ'ল ইয়াতে উৰুকাৰ পিছদিনা মানে কি ইয়াতে ভেলাঘৰ এটা জ্বলাই পেলাই মানে কি ইয়াতে ঠগি আগবঢ়াই সমূহ ৰাইজে মিলি পেলাই ঠগি আগবঢ়াই আৰু প্ৰত্যেক মানুহে ঘৰে ঘৰে ঠগি লৈ আহে আৰু আপোনালোকে হয়তো ভাবিব পাৰে যে মই ইয়াতে সৰু ল'ৰাটো কি কৰি আছোঁ অকলে বহি আছোঁ ইমান বয়সস্থ মানুহবোৰৰ লগত চ' ইয়াৰো এটা ৰহস্য আছে আমাৰ ককৌ মানে কি এনেকৈ ঠগি আগবঢ়াইছিল আপোনালোকে যিমানবিলাক ইয়াতে দেখা পাই আছে চ' এনেকৈ ঠগিবিলাক আগবঢ়াইছিল প্ৰত্যেক মানুহে লৈ আনে আৰু ককাই আগবঢ়াই আৰু ককাৰ লগত আহি মানে কি এতিয়া মোৰো অভ্যাস হৈ গৈছে যে মানে লাহে থাকিব নোৱাৰোঁ বা মানে কি মানে এইটো এটা ৰাইজৰ লগত থাকিলে এনেকুৱা এটা দায়িত্ব এটা আহি যায় বা এনেকুৱা এটা পৰম্পৰা আহি যায় চ' এইবিলাক পৰম্পৰা এতিয়া বৰ্তমান নোহোৱা হৈ গৈ আছে কিছুমান জেগাত চ' ঠাই ভেদে জেগা সলনি হৈ আছে মানুহ সলনি হৈ আছে কিন্তু আমাৰ ইয়াতে চলি আছে এতিয়াও চলি আছে চ' গাইজ ভাল লাগে আৰু কিবা এটা বলক তো এতিয়া গিলাচ আহিল চাহটো খাওঁ আৰু চাহটো খাই লৈ পেলাই মানে কি ইয়াৰ পৰা ওলাই যাওঁ আৰু ইয়াতে আপোনালোকে দেখা পাইছে আগতে মানে কি বেছি মানুহ হোৱা নাছিল চ' এতিয়া গোটেই ৰাইজৰ মানুহবিলাক আহি আছে এটা এটাকৈ গোটেইবিলাক আহিব এতিয়া আৰু ভগবান শ্রীকৃষ্ণ হরিবোল হরিবোল হরিবার প্রভু নারায়ণ কুমন্ত্রী হরিবোল হরিবোল হরি জয় হরি জয় রাম মনোর বাঞ্ছা পূর্ণ করে হরি চেষ্টা ব্যবস্থা এইটো মুদ্দে এইটো সূর্য পালি তাতে খাওয়াই আৰু এইফালে আহি পালোঁ মাছৰ বজাৰ আৰু যিহেতু বিহু বুলি মাছ মাংস খাব লাগে অলপমান হ'লেও খাব লাগে তো সেইকাৰণে বোলো কি অলপমান মাছ চাছ কিবা লৈ যাওঁ আৰু মাছ বুলি ক'লে বিহুত মানে কি চিতল মাছটো ৰজা বুলি কোৱা হয় মাছৰ ৰজা চিতল মাছ চ' বৰষুণত যাই ভাল বৰষুণত যাই ভাল मजबूर जैसा दिल रो रहा दिल है परेशान यार राजा इश्क जैसा कहते हैं जो पन्ने होते नहीं पूरे करते बहुत कुछ बयां
तुझसे फिर उन किताबों में हो जहाँ आराम जिक्र से, तेरा